हेलो हेलो विनीत भाई हेलो नमस्कार বিনীত হয় নে বিনীত কলিতা হয় নে নমস্কাৰ নমস্কাৰ মই ৰাজুৱে কৈছিলো ৰাজু ৰাজু আৰু তুমি চিনি নোপোৱা বাৰু কথা এটা আছিলে মই তাৰমানে ফেচবুকত মানে পেজ এখনত মানে তোমাৰ নাম্বাৰটো আৰু মানে অলপ কিবা ডিটেইলছ পাইছিলো মানে তোমাৰ যে বিনীত কলিতা চেনেলটো হয় সেইটো বিকিবা বুলি কোৱা শুনিছো সঁচা নে মিছা নহয় তোমাৰ নাম্বাৰ এইটো নহয় জানো হয় মই স্ক্ৰীনশ্বট মাৰি দিব পাৰিম তোমাক দিয়া অলপ পিছত দি দিম বাৰু এইটো সঁচা নে মিছা এইটো কৈ লওঁ আগতীয়াকে হয় নহয় ভাবিছে ২৭,০০০ ওপৰত আছে ন মই ভাবিছো এইটো তোমাৰ কিমান ৭০,০০০ কিমানত দেখিম বুলি কৈছিলে ফেক নহয় মই ভাবিছো কি তুমি জিমেইল পাছৱৰ্ড দিবা আৰু মই পেটিএমত হয়তো দি দিম আৰু কেছ হ'লে দি দিমগে মই গুৱাহাটী গৈয়ে থাকো নহয় ফেক হয় হয়তো সঁচা ফেক নেকি সঁচা ফেক হয় মই ঠিক আছে এইটো কি বুলি কয় যোনে মানে পেজখনত শ্বেয়াৰ কৰিছিলে নহয় মোক পাৰিলে স্ক্ৰীনশ্বট দিব পাৰিবা এইটো ঠিক আছে দি দিম ৰ'বা বাকী অলপ কথা পতা বিগ ফেন তোমাৰ মই এতিয়া অলপ বাহিৰত আহিছিলো ঘৰত মানে হ'ব ৫ মিনিট পাতা মানে কি চেনেলত ভিডিঅ' নাপোৱা যায় কিন্তু ভিডিঅ' নাপোৱা কি বোলে চেনেলত ভিডিঅ' নাপোৱা যায় কিন্তু এই ভিডিঅ' কামতে আহিছিলো আজি বনালা নেকি এটা এনেই বনাম আৰু তোমাৰ মানে এনে কৈছিলো যে এইটো প্ৰেংক কল চলি আছিলে মানে কি বুলি কয় এইটো ফেক এইটো চেনেল বিকা কথা এনে কৈছিলো আমি প্ৰেংক কল কৰি আছিলো দেই হয় নেকি তোমালে আজিলৈকে প্ৰেংক কল আহিছে নাই কেইটা আহিছে এনেই কেইটামান আহি থাকেও গমে নাপাও ন কাউণ্ট কৰা নহয় ধৰিব নোৱাৰি ন টেনচন হৈ যায় মানে হয় কিছুমান এনেকুৱা কাম থাকে কি পেক দি দিয়ে ন মানে তাৰপিছত আৰু কেম হৈ যায় লাষ্টত মোকে ফোন কৰি তেনেকে কয় বাকী বেয়া পাইছে নি আকৌ কেলে পাম নাই বাকী তোমাৰ এইটো প্ৰেংক কল আছামিজ ৰেডিঅ' হল চেনেলটোত আপলোড কৰিম অকে তুমি মোক লিংকটো দি দিবা মই কমিউনিটিত দি দিম অকে বাৰু দিয়া গুৱাহাটী গলে লগ কৰিম বাৰু অকে মই পৰহি মানে যাম দিয়া হয় দিয়া বাৰু